BTC গভৰ্ণমেণ্টেতো আজি যিটো বছৰত ষ্টেট গভৰ্ণমেণ্টৰ পৰা SOPD বাজেট আমাৰ যিটো প্লেন বাজেট সে এইবাৰ লাষ্ট বছৰত 803 কোটি টকা অনুমোদন পাইছিলে। এই টকাখিনিও তেওঁলোকে খৰচ কৰিব পৰা নাই। প্ৰায় 350 কোটি টকা এই টকাটো তেওঁলোকে খৰচ কৰিব পৰা নাই। যিটো ঘৰ বনাইছোঁ আমি 5 কোটি, ইয়াৰে ৰিপেয়াৰিং 6 কোটি। যেতিয়া আমাৰ চৰকাৰ আহিব, এই চৰকাৰে আমাৰ ইয়াৰ ওপৰত নিশ্চয় ইনকুৱাৰী কৰিবই। আমি তেওঁলোকৰ কোনো প্লেনিং নাই, তেওঁলোকে কোনোদিন মানে ভাল প্লেনিং কৰি পেলাই পইচা খৰচ কৰিব পৰা এটা কাম কৰিব পৰা নাই। ইনকুৱাৰী নকৰাকৈ কেনেকৈ থাকিব? কৰিমেই আমি। কৈছিল যে BTC বৰ্তমান চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা সেইটো ইউজ কৰিবৰ কাৰণে ঘূৰি যায়, এইটো ক্ষেত্ৰত তো BTC গভৰ্ণমেণ্টেতো আজি যিটো বছৰত ষ্টেট গভৰ্ণমেণ্টৰ পৰা SOPD বাজেট আমাৰ যিটো প্লেন বাজেট সে এইবাৰ লাষ্ট বছৰত 803 কোটি টকা অনুমোদন পাইছিলে। এই টকাখিনিও তেওঁলোকে খৰচ কৰিব পৰা নাই। প্ৰায় 350 কোটি টকা এই টকাটো তেওঁলোকে খৰচ কৰিব পৰা নাই। এই বছৰৰ কাৰণে 843 crore মানে পইচা চেংচন মানে এছেম্বলি মানে বাজেট পাছ কৰা হৈছে, কিন্তু বাজেটত পইচাহে ধৰা হয়, কিন্তু বাজেটত দিয়া আমাৰ BTCত মুকলি কৰি দিয়া পইচাটো খৰচ হোৱা নাই। খৰচ হোৱা নাই যেতিয়া এই পইচাটো ষ্টেট গভৰ্ণমেণ্টৰ এক ছেকেণ্ডত ঘূৰি যাব। তেওঁলোকৰ কোনো প্লেনিং নাই, তেওঁলোকে কোনোদিন মানে ভাল প্লেনিং কৰি পেলাই পইচা খৰচ কৰিব পৰা এটা কাম কৰিব পৰা নাই। তেখেতসকলে কি আছে যে যিটো ষ্টেট গভৰ্ণমেণ্টে দিয়া পইচা, এই পইচাখিনিক মানে খেলা মেলা বিভিন্ন মানে সহজে মানে 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 কাম কৰি পেলাই পাৰ্টি ফাণ্ডত পইচা কেনেকৈ যোগাব পাৰে, তেওঁ মানে নিজৰ পাৰ্টি ফাণ্ডত চিন্তা কৰিয়ে তেওঁলোকে বেছি পইচাটো খৰচ কৰি আছে। যাৰ কাৰণে তেখেতসকলে যিটো আমাৰ দিয়া পইচা, এই পইচাখিনিকেও সৎ ব্যৱহাৰ কৰিব পৰা নাই। যিটো খৰচ কৰিছে সেইটো সৎ ব্যৱহাৰ হোৱা নাই, সৎ কামত ব্যৱহাৰ হোৱা নাই। তেওঁলোকৰ যিটো মানে পইচা খৰচ কৰা, এই পইচা খৰচ কৰাত বহুত ইলিগেল আছে, বহুত মানে তেওঁলোকৰ পইচাটো মানে ব্যক্তিগত বা আমাৰ যিটো বিভিন্ন তেওঁলোকৰ ইণ্টাৰেষ্টত লোৱা খৰচ কৰা বুলি আমি ধৰি ল'ব পাৰোঁ। হে ইনকুৱাৰী কৰা মানে তো আমিতো ইনকুৱাৰী কৰিবই লাগিব। ইনকুৱাৰী নকৰাকৈতো থাকিব নোৱাৰে। এইটো যিটো আমি আমি দেখিছোঁ, এটা মানে বিল্ডিং বনাই, এটা গেষ্ট হাউচ বনাই মানে 5 কোটি টকাত বা 10 কোটি টকাত, ইয়াৰে মেৰামতি যদি তাতকৈ বেছি খৰচ কৰা হয়, তেতিয়াহ'লে এইটো কেনেকৈ আমি ইনকুৱাৰী নকৰাকৈ থাকিম? আমি কৰিমেই এইটো, বুজিছে না? আমি ঘৰ বনালোঁ, যিটো ঘৰ বনাইছোঁ আমি 5 কোটি, ইয়াৰে ৰিপেয়াৰিং 6 কোটি। তো ৰিপেয়াৰিঙে আচল নে আমাৰ যিটো মানে অৰিজিনেল কাম কৰাটো আচল? খৰচটো ক'ত বেছি হ'ব লাগিছিল? এইবিলাকতো হৈ আছে, চলি আছে। আৰু এইবিলাকতো যেতিয়া আমাৰ চৰকাৰ আহিব, এই চৰকাৰে আমাৰ ইয়াৰ ওপৰত নিশ্চয় ইনকুৱাৰী কৰিবই। আমি ইনকুৱাৰী নকৰাকৈ কেনেকৈ থাকিম? কৰিমেই আমি।